ছাত্ৰ ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম ৰাজনীতি বিজ্ঞানৰ এটা বিষয়বস্তু শীতল যুদ্ধ কোল্ড ৱাৰ। ২০ শতিকাত বিশ্বৰ মানৱ সমাজে দুখনকৈ মহাসমৰৰ ধ্বংসলীলাৰ ভয়াৱহ বাস্তৱ ছবি দেখিছিল। ১৯১৪ চনৰ পৰা ১৯১৮ চনলৈ প্ৰথম বিশ্বযুদ্ধ আৰু ১৯৩৯ চনৰ পৰা ৪৫ চনলৈ দ্বিতীয়খন বিশ্বযুদ্ধ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ২০ শতিকাৰ মাজভাগৰ পৰা আৰম্ভ কৰি ৮০ দশকৰ শেষলৈকে শীতল যুদ্ধই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত বিশেষভাৱে প্ৰভাৱিত কৰে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম শীতল যুদ্ধ কি? হোৱাট ইজ কোল্ড ৱাৰ? শীতল যুদ্ধই এনে এক পৰিৱেশ বা অৱস্থাক বুজায় য'ত প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰসমূহে প্ৰত্যক্ষ যুদ্ধৰ পৰিৱৰ্তে কূটনৈতিক সম্বন্ধ ৰক্ষা কৰি চলে, কিন্তু প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰসমূহে পাৰস্পৰিক অবিশ্বাস শত্ৰুতাৰ মাজেৰে নিজকে শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা চলায়। ছাত্ৰ ছাত্ৰীসকল, গতিকে শীতল যুদ্ধৰ অৰ্থটো হৈছে দুটা বৃহৎ শক্তিৰ মাজত প্ৰতিদ্বন্দ্বিতা। তেওঁলোকে কিন্তু প্ৰত্যক্ষ যুদ্ধ কৰিবলৈ ইচ্ছুক নহয়, কিন্তু তেওঁলোকৰ মাজত ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে এখন অঘোষিত যুদ্ধ হয়। ছাত্ৰ ছাত্ৰীসকল, দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বত দুটা বৃহৎ শক্তি গোষ্ঠীৰ সৃষ্টি হৈছিলে। এটা আছিলে আমেৰিকাৰ নেতৃত্বত পুঁজিবাদী শক্তি আৰু আনটো আছিলে ছোভিয়েট ইউনিয়নৰ নেতৃত্বত সাম্যবাদী শক্তি। আৰু এই দুয়ো শক্তি গোষ্ঠীৰ মাজত চলি থকা পাৰস্পৰিক অবিশ্বাস শত্ৰুতা প্ৰতিদ্বন্দ্বিতাক শীতল যুদ্ধ হিচাপে নামাকৰণ কৰা হয়। শীতল যুদ্ধৰ যিটো শব্দ, সেই শব্দটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলে বাৰ্নাৰ্ড বাৰুচ নামৰ এজন আমেৰিকান ৰাজনীতিবিদে। এতিয়া আমি আলোচনা কৰিম যে শীতল যুদ্ধৰ সময়ছোৱাত সমগ্ৰ বিশ্বখন দুটা ভাগত বিভক্ত হৈছিলে। প্ৰথমতে এই বিভক্তটো আৰম্ভ হৈছিলে ইউৰোপত। পশ্চিম ইউৰোপৰ সৰহভাগ ৰাষ্ট্ৰই আমেৰিকাৰ পক্ষত আৰু পূব ইউৰোপৰ সৰহভাগ ৰাষ্ট্ৰই ছোভিয়েট ইউনিয়নৰ পক্ষ লৈছিলে। সেইকাৰণে এই মিত্ৰতাক পশ্চিমীয়া আৰু প্ৰাচ্যৰ মিত্ৰতা বুলি কোৱা হয়। এই আমেৰিকা যুক্তৰাষ্ট্ৰই নেতৃত্ব বহন কৰি পশ্চিমীয়া মিত্ৰগোষ্ঠীক লৈ পেলাই উত্তৰ আটলাণ্টিক চুক্তি সংগঠন নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন নামৰ এটা সংস্থা গঠন কৰে ১৯৪৯ চনত। ইয়াত ১২খন ৰাষ্ট্ৰ আছিলে। তাৰে কেইখনমানৰ নাম হ'ল আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ইটালী, বেলজিয়াম, কানাডা। আনহাতে ছোভিয়েট ইউনিয়নে নেতৃত্ব বহন কৰি পূব ইউৰোপৰ মিত্ৰ ৰাষ্ট্ৰবোৰক লৈ ৱাৰছ চুক্তি সম্পাদন কৰে ১৯৫৫ চনত। ৱাৰছ চুক্তিত অন্তৰ্ভুক্ত হোৱা ৰাষ্ট্ৰসমূহ আছিলে ছোভিয়েট ইউনিয়ন, আলবেৰিয়া, বুলগেৰিয়া, চেকোস্লোভাকিয়া, পূব জাৰ্মানী, হাংগেৰী আৰু পোলেণ্ড। ছাত্ৰ ছাত্ৰীসকল, শীতল যুদ্ধৰ সৃষ্টিত কিছুমান কাৰণ আছিলে। সেই কাৰণবিলাকৰ ভিতৰত কিছুমান কাৰণ হ'ল আদৰ্শগত পাৰ্থক্য, পাৰস্পৰিক বিৰোধ, সাম্যবাদৰ সম্প্ৰসাৰণ, এটম বোমৰ গোপনীয়তা, শান্তি চুক্তিৰ চৰ্ত সম্বন্ধে বিভেদ আৰু দ্বিপক্ষীয় ৰাজনীতি। ১৯৪৭ চনত স্পষ্টভাৱে আৰম্ভ হোৱা এই শীতল যুদ্ধৰ অৱসান হৈছিলে ১৯৯১ চনত। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানতেই আমাৰ আলোচনা সামৰণি মাৰিছোঁ। ধন্যবাদ।